চাওক যে আদানীয়ে 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট আনিব আৰু আজিলৈকে আন্দোলন কিয় হৈছিলে বড়োলেণ্ড অঞ্চলত ইণ্ডাষ্ট্ৰী নাই, ডেভেলপমেণ্ট নাই, চাকৰি নাই। ইণ্ডাষ্ট্ৰী নাহিলে চাকৰি নাহে। এডভান্টেজ আছামত আদানীয়ে বহুত হাজাৰ কোটি টকা অসমৰ কাৰণে বিনিয়োগ কৰিব কৈছে। এতিয়া BTC অঞ্চলতে তেওঁ থাৰ্মেল পাৱাৰ প্ৰজেক্টটো বনাব খোজে। আৰু যিটো এৰিয়াত চোৱা হৈছে তাতে কিছু অংশ মানে দুটামান গাঁও তেওঁলোকে অবজেকশ্যন জনাই আছে। বাকীবিলাকত কোনো অবজেকশ্যন নাই, কাৰণ তেওঁৰ কাৰণে বহুত ডাঙৰ মাটি লাগে। আৰু এনেকৈ BTC প্ৰশাসনৰ পৰাও জবৰদস্তিকৈ জাপি দি পেলাই ইয়াত মাটি ল'বলৈও যোৱা নাই। আলোচনা বিলোচনা চলি আছে, যদি এগ্ৰিমেণ্ট হয় কি কি কণ্ডিশ্যন আছে প্ৰমোদ বড়ো ডাঙৰীয়া নিজে মানে ইয়াৰ আলোচনাৰ প্ৰক্ৰিয়াটো চলাই লৈ গৈ আছে। তো আদানীয়ে আমাক বিনিয়োগ কৰিব, আমাক লাগে। আৰু যদি আমাক নালাগে, আপাৰ আছাম বা মধ্য আছাম যিকোনো ঠাইত লৈ যাবৰ কাৰণে ৰেডি, মাটি দিবৰ কাৰণেও ৰেডি। আজিকালি ইণ্ডাষ্ট্ৰিটো মানে নালাগে বুলি কোৱা মানুহ নাই। ইভেন মানে সেই সময়ত যিবিলাক বামপন্থী আছিলে, কিবা আছিলে, তেওঁলোকে সদায় পুঁজিপতি বা কিবা কৈ পেলাই মানে ইণ্ডাষ্ট্ৰীয়ে বাধা দিছিলে। কিন্তু আজিকালি ইণ্ডাষ্ট্ৰী বাধা দিয়া মানুহ নাই। তো আমাৰ BTC অঞ্চলতো ইণ্ডাষ্ট্ৰী বাধা দিয়া মানুহ নাই। কিন্তু দুটামান গাঁও তেওঁলোকৰ মাটি আৰু কিছুমান সম্পত্তিৰ কথা ইয়াত আহি আছে। প্ৰমোদ বড়োৱে এইটো আলোচনা চলাই আছে। যদি অগত্যা নহয় বিকল্প আমি মাটি পাব লাগিব, তথাপিও আমি ইণ্ডাষ্ট্ৰীটো ৰাখিব লাগিব। এইবাৰ বহু মাটি 3,600 বিঘা মাটি থাকে। মাটিটো লাগিবই, কাৰণ এই মাটিবিলাকটোতো PRF আছিলে, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, কাৰো নামত নাছিল। এতিয়া BTCয়ে কি কৰিব খুজিছে যে এইটো মানি লোৱাৰ পিছত এটা আণ্ডাৰষ্টেণ্ডিঙত আহিব খুজিছে, যিসকল পৰিয়াল আছে তেওঁলোকক মাটি পাট্টা দিয়া হ'ব। এনেও মাটি পাট্টা নাই, PRF হয়, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। তো আমাক লাগে নে নেলাগে? এতিয়া ইয়াত বিনিয়োগ লাগে বুলি আন্দোলন চলি আছে। কিন্তু বিনিয়োগ অহাৰ লগে লগে ইয়াত নালাগে বুলি যদি উল্টা আন্দোলন চলে, এতিয়া আমি কোনটো সঁচা বুলি ধৰিব? আজি মানে তাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামৰ জন্ম হ'ল। অসম পিছপৰা ৰাজ্য হৈ থকাৰ কাৰণে সংস্থাপন নাই, আৰ্থিক বিকাশ হোৱা নাই। আমাৰ BTC অঞ্চলতো এইটোৱেই এটা অভিযোগ আছিলে যে ইণ্ডাষ্ট্ৰী আহিলেও আপাৰ আছামত লৈ যায়, BTCত নিদিয়ে। আৰু কিবা অনুষ্ঠান আহিলেও BTCত নিদিয়ে, আপাৰ আছামত লৈ যায়। সেই অভিযোগ লৈয়েতো আন্দোলন চলি আছিলে। কিন্তু আজি এটা ইণ্ডাষ্ট্ৰী আহি আছে, ইয়াত জবৰদস্তিকৈ কাৰো মাটি নলয়। যদি নালাগে আৰু বিকল্প মাটি আমি বিচাৰিম। কিন্তু ইয়াত যদি হ'ব পাৰে তেতিয়া ইণ্ডাষ্ট্ৰীৰ দিশৰ পৰা, আৰু এই মাটিটো মানে দিয়া নহয়, তাৰমানে এইটো 35 বছৰৰ লিজ, আৰু এইটো আদানীক দিয়া নহয়, APDCLক দিয়া হ'ব। BTC তাৰে মালিক হৈয়ে থাকিব, মাটি কাৰো নাযায়। আৰু BTCৰ মাটি BTCৰ হাততে থাকে। 6 শিডিউলত এইবিলাক মাটি দিব নোৱাৰি বুলি অপপ্ৰচাৰ এটা চলাই আছে। 6 শিডিউলত কোনোবা 6 শিডিউলৰ চৰকাৰৰ অনুমতি অবিহনে মাটি ল'ব নোৱাৰে, সেইটোহে আইন। যদি 6 শিডিউলে নিজেই অনুমতি দিয়ে তেতিয়া মাটি দিব পাৰে। এই 6 শিডিউলৰ আইনটো ভুল মানে এটা কিবা কৰি আছে। আজি যদি এইটোৱেই হয় তেতিয়া ইয়াৰ ওপৰতো হ'ব নালাগিছিল।